ইনফেক্ট আমাৰ ছবি যিখন আহি আছে যৌৱনে আমনি কৰে দ্বিতীয়টো দেউতাই যেতিয়া ক'লে যে একেটা কাহিনীৰ পৰাই আমি আগবঢ়াই লৈ যাম গতিকে একেটা কাহিনীৰ পৰা আগবঢ়াই লৈ যাওঁতে মোৰ দেউতাৰ চিন্তা আছিল যে এখন মানে হেপী ভাল লাগি থকা এখন ছবি হ'ব লাগে মনটো ভাল লাগি থকা দৰ্শকে যাতে হাঁহি মনেৰে ওলাই যাব পাৰে ফূৰ্তি হ'ব লাগে আৰু আনন্দ হ'ব লাগে তাৰ মাজতে মই কিন্তু সদায় বিচাৰিছিলোঁ যে কিবা এটা থাকিব লাগে কিবা এটা মেছেজ থাকিব লাগে কণ্টেণ্ট থাকিব লাগে আৰু মোকতো জোকাই বা মোৰ দাদা তই অলপ চিৰিয়াছ ছবিয়ে বনাবি বুজিছ তই বেছি মই মানে বেছি চিৰিয়াছলৈ গুচি যাওঁ ক'ৰবাত এটা আৰ্ট থাকিব লাগে গোটেইকেইটা চিন নহ'লেও কোনোবা এটা চিন অলপ আৰ্টিষ্টিক হ'ব লাগে এখন ছবি চালে এটা কাউন্সেলিং চিন আছে কৈয়ে দিছোঁ সেই চিনটো মই অনুৰোধ কৰোঁ দৰ্শকক চাবলৈ সেইটো কমপ্লিটলি মই এজ এন এছ'চিয়েট ডাইৰেক্টৰ সেইটো কমপ্লিটলি মোৰ চিন্তা